তাৰপিছত তাকে দুপৰীয়াও হ'ল, এতিয়া 1মান বাজিলে। আৰু মায়ে ক'লে ৰবাব টেঙাটো গুচা, অনা 2-3 দিনমানেই হ'ল, খোৱাহে নাই, আচলতে সময় পোৱা নাই ইয়াক গুচাবলৈ কৰিবলৈ, ব্যস্তও হৈ আছোঁ অলপ। তাৰপিছত তেতিয়া তাকে মাহঁতে ক'লে যে ৰবাব টেঙাটো কাট খাওঁ। তাৰপিছত তেতিয়া দেউতাই ক'লে যে গুচাচোন। তাৰপিছত তাকে এতিয়া মই ৰবাব টেঙা গুচাই আছোঁ। আৰু মানে টেঙাটো ইমানেই মানে ৰস আছে, ৰসাল মানে গুচাবই পৰা নাই মই, একদম ফিচ পূৰা ৰস মাৰিছে, দেখিছেনে? এয়া চাওক ৰবাব টেঙা একদম এৰিছে পূৰা ৰস, এৰুৱাবই পৰা নাই মানে ইমানেই ৰস। আৰু আমাৰ ঘৰতো আছিলে বাৰু এজোপা ৰবাব টেঙা, কিন্তু ৰবাব টেঙাজোপা মানে কি হয়, বহুত লাগে, মানে সাংঘাতিক লাগে। এতিয়া কিন্তু আচলতে কি হয়, মানুহৰ চকু পৰিলেও বেয়া বুলি কোৱা শুনো। গছজোপাত মানে ধৰক যেনেকুৱাকৈ লাগিব লাগিছিলে তেনেকুৱাকৈ এইবাৰ লগা নাই। যোৱাবাৰো প্ৰায় 15টা-20টা ওপৰ লাগিছিলে, কিন্তু এইবাৰ মাত্ৰ 3টা লাগিলে আমাৰ গছৰ ৰবাব টেঙা। সেই 3টা তাকো তাৰে এটা বিছঙা পূজাত দিনাখন দিয়া হ'ল শৰাইত, আৰু 2টা আছিলে, 2টা খালোঁ। এটা খালোঁ, এটা খাই এটা বেয়া হ'ল, বেয়া অলপ পেলাই দিলোঁ। তাকে এতিয়া নিজৰ ঘৰতে এতিয়া ৰবাব টেঙা এভেইলেবল থাকে, এইবাৰহে মানে ৰবাব টেঙা নাই। আৰু বাহঁতৰ ঘৰজোপাও মানে বিৰাটেই ধুনীয়া, ইমান ধুনীয়া ৰসাল, মই অকণমান চাইছিলোঁ, বিৰাট মিঠা মানে খাবলৈ। তাকে এতিয়া মই এইখিনি ৰবাব টেঙাখিনি গুচাই আছোঁ, গুচাই এতিয়া ধুনীয়াকৈ সৰু জলকীয়া দি পেলাই মই সানিম নিমখ অকণমান দি। আৰু ইয়াত আচলতে ধনিয়া দিলেও বোলে ধুনীয়া হয় বুলি কয় খাবলৈ। ধনিয়াটো নাই বাৰু এতিয়া আমাৰ ঘৰত বৰ্তমান। এনেকৈ চিম্পুলকৈ হেৰি কৰিম, সানিম, সানি পেলাই খাম। আৰু একদম এয়া দেখিছেনে, সানিবই পৰা নাই, পূৰা গুচাবই পৰা নাই, গোটেই পূৰা ৰসাল ৰস হৈ আছে। আৰু আপোনালোকে বাৰু কোনে কোনে ভাল পায় ৰবাব টেঙা খাই কমেণ্ট কৰি জনাবচোন। আৰু কেনেকৈ খায়, হয়তো চাগে চবৰে খোৱা তৰিকাটো বেলেগ বেলেগ চাগে, নহয় জানো? গতিকে ক'বচোন বাৰু, জনাব আপোনালোকে কেনেকৈ খায় ৰবাব টেঙা। জানিলে তেতিয়া হয়তো আমিও নতুন এটা ষ্টাইলত খাব পাৰিম, নতুনকৈ জুতি বুদ্ধি লগাই। সেইকাৰণে এতিয়া এয়া গুচাই আছোঁ। ইমানেই ৰস মাৰিছে মানে একদম এৰুৱাৰ লগে লগে মুখে চুখে ফিচ মাৰিছে ৰসটো। বাকী ৰ'দটো দেখিছে, ৰ'দটো সাংঘাতিক ৰ'দ ওলাইছে, মানে ওলাবই নোৱাৰি ৰ'দত। ৰাতিপুৱাৰ পৰা ৰ'দটো একদম পূৰা চোকা দিছে ইয়াত। সেইকাৰণে ৰ'দটোলৈ চাই ভাবিলোঁ কোনো টেঙাটোকে আজি খোৱা যাওক। গতিকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ কি কৰি আছোঁনো মই। আৰু আমাৰ মায়ে বাৰু ভাত বনোৱা নাই এতিয়ালৈকে, বনাব যাবহে। আজি সেয়া মাছ আছে, মাছ বনাব, আৰু শাকৰ তৰকাৰী বনাব, আৰু দালি বনাব, আৰু মাছ ফ্ৰাই কৰিব, সেইখিনিয়ে আছে আজি আমাৰ ভাতৰ লগত। গতিকে সেয়াই, মোৰ গুচাই হৈছে প্ৰায় ৰবাব টেঙাখিনি, আৰু এনেকৈ এফাল আছে। চাওক মই গুচাই হৈ গ'ল ৰবাব টেঙাখিনি। এতিয়া এইখিনিয়ে দেখিছেনে, এইটো সৰু জলকীয়া। আপোনালোকৰ ফালে বাৰু কি বুলি কয় ক'বচোন, কমেণ্টত জনাব। আৰু এয়া জলকীয়া দিছোঁ 2টা, আৰু ইয়াত এতিয়া মই অকণমান নিমখ দিম। এয়া চাওক ৰবাব টেঙা সানি হৈ গ'ল। আৰু এয়া দেখিছেনে, ইয়াত মোৰ কাপটোত আকৌ চাহ নাই আৰু দেই, চাহ নহয় বাৰু। এয়া চাওক ৰবাব টেঙাৰ ৰসহে। আৰু এনেকৈনো কিয় খাইছোঁ মই সেইটোও কওঁ বাৰু আপোনালোকক। মই মানে এনেকৈ সীতাটো চোবাই বেয়া পাওঁ, চোবাবলৈ অশান্তি লাগে মোৰ। সেইকাৰণে মানে মই ৰবাব টেঙা খালে এনেকৈ সীতাটো এনেকৈ চেপি পেলাই এনেকৈ এনেকৈ ৰসটো উলিয়াই লওঁ, এনেকৈ ৰসটো উলিয়াই পেলাই খাওঁ। খাবলৈ বেয়া লাগে, আপোনালোকক আকৌ নাহাঁহিব দেখি পেলাই চিষ্টেমটো দেই, কাৰণ মই এনেকৈ খাই ভাল পাওঁ। সীতাটো চুবাবলৈ খুব অশান্তি পাওঁ মানে, সেইকাৰণে মই নচুবাওঁ। গতিকে এনেকৈ খাওঁ, চাওঁ কেনেকুৱা টেষ্ট। মজা, ধুনীয়া লাগিছে খাই। এয়া গতিকে ঠিক আছে, আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। গতিকে ভিডিঅ'টো মই সামৰিছোঁ এতিয়া ইয়াতে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে আৰু যোনে ৰবাব টেঙা খাই ভাল পায় সেইসকলে এটা লাইকটো দিবই লাগে আচলতে চাবলৈ গ'লে। আৰু ঠিক আছে, আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বেল আইকনটো বজাই দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।